নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অসমত যিহেতু এতিয়া বিহু চলি আছে, মই ঘৰলৈ তেনেকৈ ধৰণৰ যাব নোৱাৰিলোঁ ব্যস্ততাৰ বাবে, কাৰণ মই দিল্লীত থাকোঁ। সেইবাবে মই এতিয়া ছুটীত ঘৰলৈ যাব নোৱাৰিলোঁ। ঘৰলৈ বহুত মনত পৰি আছে। সেইবাবে মোৰ ভণ্টিক ক'লোঁ মই যে মোক ভিডিঅ' কল কৰিবি আৰু কিছুমান ভিডিঅ' পঠাবি। সেই ভিডিঅ'সমূহ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। কেনেকুৱা লাগে ক'ব। তাই ভিডিঅ'ৰ লগতে টিকটকো ভিডিঅ' বনাই দিছে। সেয়াই চাওঁচোন কেনেকুৱা লাগে। যদি কিবা ভিডিঅ'ত ভুল ভ্ৰান্তি হয় তেনেহ'লে ক্ষমা কৰি দিব আৰু লগতে কমেণ্ট কৰি জনাই দিব, কাৰণ মই প্ৰথমবাৰ ভিডিঅ' দিছোঁ। তেনেকুৱা ধৰণৰ কোনো কাটিং কৰি পিনে বা এডিট ভালকৈ কৰি পিনে দিবলৈ তেনেকুৱা ধৰণৰ টাইম নাপালোঁ। হ'লেও যিমানখিনি কৰিব পাৰোঁ সেয়া আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। মই নিজেও ইয়াত দিল্লীত থাকোঁ যদিও মই ভাবিছোঁ পিঠা পনা দুটামান বনাম বুলি, কিন্তু হ'লেও অসমৰ নিচিনাটো ইমান নোৱাৰিম মই ইয়াত পালন কৰিবলৈ কাৰণে। সেইবাবে ঘৰত কি হৈ আছে, মোৰ ঘৰত কি পৰিৱেশ চলি আছে, কেনেকুৱা ধৰণৰ বিহুৰ প্ৰস্তুতি চলিছে তাকে দেখুৱাবলৈ কাৰণে লৈছোঁ। ইয়াতে যদি কিবা ভুল ভ্ৰান্তি হয় তেনেহ'লে ক্ষমা কৰি দিব। ঢেকি দি খুন্দি বলে জানো চিৰা পিঠা, ওই দিনে প্ৰতি এখনকৈ বব পাৰোঁ গুটি ফুলৰ গামোচা। ওই জাকৈছো চামাৰি মাৰি ধৰোঁ পুথি খলি হনা, ওই কামে কাজে নকৰ। মোৰ মা হয়, মোৰ মা আৰু ভণ্টি দুইজনীয়ে পূৰা ব্যস্ত আছে উৰুকাৰ দিনা। পিঠা বনোৱা, পিঠা খুন্দাৰ লগতে বাকী ব্যস্ততাৰ বহুত কাম, পাৰ্টি আছে, খানা ঘৰতে খোৱা হ'ব, তাৰ বাবে বহুত ব্যস্ত আছে। অচেং নাং ৰং ঘৰৰ ৰং চৰা বাট, অচেং নাং ৰং পুৰত ৰং হিঙাৰ মাত, অচেং নাং তই নাচনি বৰ গৈছিলা ততে নাইকিয়া গাত। এয়া মোৰ ভাইটি। এয়া আমাৰ ঘৰৰ ৰাতিপুৱা পৰিৱেশ হয় মেজি জ্বলোৱাৰ। এয়া অকণমানি টিকলাজনী দেখিছে যে আমাৰ দাদাৰ ছোৱালী হয়। এই ছাইডত মোৰ দেউতা আছে আৰু ইফালে সো ছাইডত আছে মোৰ নিচা দেও, কম্বল লৈ আছে। আৰু মোৰ মা এয়া আলু কাটিছে খাবলৈ কাৰণে। তাৰ ছাইডত মোৰ বৌ হয় সেইজনী। ৰাতিপুৱা পৰিৱেশ বহুত ভাল লাগিছে। মোৰ দাদা আছে, চবকে দেখি বহুত মিছ কৰিছোঁ। উপায় নাই, বহুত মনত পৰিছে, কি ক'ম আৰু। বহুত ধুনীয়াকৈ পালন কৰিলে বিহু। চিৰা পিঠা আলু খালে ঘৰত চবেই। মনত পৰিলেও উপায় নাই, কাৰণ ঘৰলৈতো যাব নোৱাৰিলোঁ মই। সেয়াই লাষ্টত আপোনালোকক এইটোৱে কৈছোঁ, কেনেকুৱা লাগিলে ভিডিঅ', কাৰণ তেনেকুৱাকৈ মই ইমান ভিডিঅ' কাটিং এডিট কৰা নাই ভালদৰে। মই সেইকাৰণে জল্দি দিলোঁ। ইয়াতে যদি কিবা ভুল হৈছে কমেণ্ট কৰি জনাব।